কিনো নটিফিকেশ্যনটো ওলালে গম নাপাওঁ আৰু বুজিছে মোৰ মানে ক'ৰবাত গৈ পেলাই মৰি থাকিবলৈ মন গৈছে এইবিলাক মই কিয় সংসাৰ কৰিছিলোঁ কিয় মই ল'ৰা ছোৱালী তুলিছিলোঁ মানে এতিয়াহে ভাবিছোঁ মই কপালখন কিয় খালোঁ এইবোৰ কৰি পেলাই বাবা বেগটো দেহি কালিলৈহে গধূলি 6টালৈকে স্কুলত থাকিব লাগিব বেগ লৈ কিমান ক'ব লাগিব তহঁতক আৰু কিতাপ পত্ৰ চব ভৰোৱা আছে নহয় ন শুন 12টালৈকে স্কুল হ'ব নহয় তাৰপিছততো তোৰ ছুটি দিব তাৰপিছত কি কৰিবি কাপোৰ লৈছ যা সেই তোৰ স্পৰ্টিং আৰু কিবা পেণ্ট লৈ যা ফাটা চিঙা পেণ্টকেইটা থৈ দিবি নতুন আনিছোঁ সেইবিলাক লৈ আনি পেলাই পিন্ধিবি যা আকৌ লগৰ ল'ৰা ছোৱালী দেখিলে লাজ দিব নহয় যা সেইকেইটা লৈ আনিছোন যা ভৰাব লাগে শুন আৰু শুন তোৰতো স্কুল 12:30লৈকে হ'ব হয় নহয় তাৰপিছত যে মধ্যাহ্ন ভোজন দিব তোৰতো ভোক লাগিব অকণমান বেছিকৈ খাবি বুজিছ নাই আৰু সৰু টিফিন এটা দি পঠিয়াইছোঁ তাতে অকণ বেছিকৈ ভৰাই ল'বি তেতিয়া দুবাৰ খাবলৈ পাৰিবি বুজিছ আৰু ভোক লাগিলে মিছক কবি আৰু বা ছাৰক কবি ভোক লাগিছে পেটত ভোক আছে আৰু অকণমান দিয়ক বেছিকৈ দিয়ক বুজিছ নাই নহ'লে ভোকে পিয়াহে 6টা বজালৈকে কেনেকৈ থাকিবি কচোন গোটেই দিনটো তাত থাকিবি আৰু আহি পেলাই ঘৰ পাবিহি হস্পিটেল নিব লাগিব তহঁতক বেমাৰত বুজিছ নাই আৰু শুন 12:30 যেতিয়া স্কুল শেষ হ'ব মধ্যাহ্ন ভোজন খোৱাৰ পিছত গাৰু এটা দিছোঁ সৰু ইমানটি আৰু এখন বিচনা চাদৰ ইয়াতে ভৰাই দিছোঁ সেইখন পাৰিলে অকণ সময় শুবি বুজিছ নাই আৰু 6টা বজা আগে উঠিবি আকৌ যাতে চন্দ্ৰয়ান গৈ পেলাই ক'ৰবাত পাবগৈ চাবি তহঁতে তাতে শুয়ে থাকিবিগৈ আকৌ বুজিছ নাই আৰু আবেলি উঠি পেলাই চাহ বিস্কুট খাওঁ নাখাওঁ ঘৰত খাওঁ নাখাওঁ চাহ বিস্কুট যে খা তেতিয়া ছাৰক কবি ছাৰ ভোক লাগিছে বিস্কুট চানা দিয়ক চাহৰ লগত তেনেকৈ কবি বুজিছ নাই মুখ খুলিবি মুখ খুলিলেহে তই কিবা পাবি বুজিছ নাই মুখ বন্ধ কৰি ৰাখিলে আজিকালি যুগত একো কাম নাই এইবিলাক মাত দিবি তেতিয়া তই পাবি বুজিলি তই সেইখিনি কথা নিজে তই মিছক কৈ ল'বি যে ভোক লাগিছে কেতিয়া আৰু বাথৰুম চাথৰুম লাগিলে বুজিছ নাই মিছক ক'বা পটি লাগিছে কিবা লাগিছে মিছক কৈ দিবা ধাই আছে নহয় ধাই আছে নাই স্কুলত নে ছাৰ বাইদেউহঁতে চব কৰে ছাৰ বাইদেউহঁতে কৰে তেতিয়াহ'লে ছাৰ বাইদেউহঁতক ক'বা পটি লাগিছে বা বাথৰুম লাগিছে তেনেকৈ কৈ দিবা বুজিছ নাই হা এবাৰে ক'বা আৰু বাৰে নিশিকাওঁ তহঁতক কৈ আছে হয় তাত গৈ পেলাই ভুল কৰিবি গৈ চব উল্টা পুল্টা কৰিবি আহি পেলাই ইয়াত হস্পিটেল মই নিনো আৰু তহঁতক বুজিছ নাই এতিয়া তহঁতৰ স্কুলৰ মাষ্টৰে কোনে নিব শিক্ষামন্ত্ৰীয়ে নিয়ে তহঁতক হস্পিটেললৈ বুজিলি এতিয়া হাঁহি পেংলাই কৰিবলৈ আহিছ আৰু শুন তইতো গধূলি 6টালৈকে থাকিব লাগিব ঘৰ আহি পাওঁতে 7টা বাজিব তই কবি মিছক মিছ মায়ে মোক কাগজ এখনত ফোনৰ নম্বৰ লিখি দিছে আমাৰ আৰু আব্বাৰ মোবাইল নম্বৰ লিখি দিছে ফোন কৰি দিয়ক মোক তেতিয়া ঘৰলৈ লৈ যাব হ'বনে মিছক ক'ব পাৰিবা সেইটো কৈ দিবা হা ফোনৰ নম্বৰত আম্মা আৰু আব্বাক ফোন কৰি দিবলৈ তেতিয়া মই তহঁতক ঘৰৰ পৰা স্কুলৰ পৰা ঘৰলৈ লৈ আহিম ঠিক আছে ভয় কৰিবি নেকি আকৌ